নমস্কাৰ বন্ধুসকল, মই অনুপমাই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। আজিৰ ভিডিঅ'ত মই দেখাম মধুৰিআমৰ জেলি কেনেদৰে ঘৰতে প্ৰস্তুত কৰিব পাৰি। আপোনালোকেও যদি ঘৰত মধুৰিআম আছে বনাব পাৰে, ট্ৰাই কৰি চাবচোন। বহুত ধুনীয়া হয় মধুৰিআমৰ জেলিটো, আৰু একদম বজাৰৰ পৰা কিনি অনা জেলিটোৰ দৰে হয়। চাব ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু ট্ৰাই কৰি মোক কমেণ্টত জনাব কেনেকুৱা পালে। আৰু যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি বনাম আমি মধুৰিআমৰ জেলি বনাবৰ বাবে এনেকুৱা পকা মধুৰিআম লৈছোঁ মই ঘৰৰে হয়। এইখিনি 1 কেজিতকৈ অলপ বেছি আছে। এইখিনি এতিয়া সৰু সৰুকৈ কাটি ল'ব লাগিব। সৰু সৰু পিচ কৰি কাটি বইল দিব লাগিব। এয়া মই কাটি লোৱা হ'ল। এনেকৈ কেৰাহীটোত লৈ লৈছোঁ গোটেইখিনি। এতিয়া এইখিনিত পানী দি বইল দিম। পানীখিনি সম্পূৰ্ণ ডুব যোৱাকৈ দিব লাগিব। ইমান বেছিও দিব নালাগে, যাতে মধুৰিআমখিনি ডুবি যায়। ঠিক তেনেকুৱাকৈ পানীখিনি দিব লাগিব। চাই লওক, এয়া এনেকৈ পানী দিছোঁ মই, আৰু অলপ লাগিব পানী। এয়া এইখিনি আৰু অলপ ঢালি দিছোঁ পানী। বহুত বেছি পানী দিব নালাগে, অলপ মানে কোনোমতে ডুব যোৱাকৈ এনেকৈ দিলে হ'ল। এয়া মই গেছটো জ্বলাই লৈছোঁ। এইখিনি এতিয়া বইল হ'ব দিম। 10 মিনিটমান লাগিব বইল হওঁতে। ঢাকি দিছোঁ যাতে সোনকালে বইল হৈ যায় মধুৰিআমখিনি। এয়া 10 মিনিটমান পিছত বইল হৈছে আৰু এয়া উতলাইছে সুন্দৰকৈ। এয়া সিজি গৈছে। এনেকৈ আৰু অলপ সিজিব দিম। প্ৰায় হৈছে এইখিনি। এয়া চাওক, ৰসখিনি সুন্দৰকৈ ওলাইছে। এতিয়া এইখিনি হৈছে সুন্দৰকৈ। চাওক, ৰসখিনি ধুনীয়াকৈ ওলাই গৈছে। এতিয়া গেছটো অফ কৰি দিলোঁ। এইখিনি এতিয়া ইয়াৰ পৰা ৰসখিনি ওলাব লাগিব, অকল ৰসখিনি। এনেকৈ মই চাকি উলিয়াই লৈছোঁ, অকল ৰসখিনি উলিয়াই লৈছোঁ। বাকী সিঠাখিনি আপোনালোকে ল'ব নালাগে। এতিয়া এইখিনি ৰসখিনি গিলাচেৰে জুখিব লাগিব। সেইটো কেৰাহীতে মই চফা কৰি কেৰাহীটোত আকৌ গেছটো জ্বলাই লৈছোঁ। এতিয়া এইখিনি জুখি ল'ব লাগিব গিলাচ এটাত। এতিয়া জুখি ল'লে মানে চেনিখিনি দিবৰ সুবিধা হয়। এয়া 1 গিলাচ। ডেৰ গিলাচ। মোৰ 1.5 গিলাচ ৰস ওলালে। এইখিনি চাওক, 1.5 গিলাচ ৰস ওলাইছে। এতিয়া এইটো গিলাচৰ জোখেৰে চেনিখিনি দিম। ইয়াত 1 গিলাচ চেনি লৈছোঁ, আৰু অকণমান লাগিব। আধা গিলাচতকৈ কম লৈছোঁ, অকণমান লৈছোঁ। মানে ধৰি লওক, আপোনালোকৰ যদি 2 গিলাচ ৰস ওলায়, তেতিয়াহ'লে আপোনালোকক লাগিব 1.5 গিলাচ চেনি। তো এনেকৈ হিচাপ কৰি ল'ব, তেতিয়া জেলিখিনি ভাল হ'ব। নহ'লে হিচাপতকৈ কম বেছি হ'লে পৰিমাণটো, তেতিয়া জেলিখিনি ঠিক নহ'ব। এইখিনি চাওক, এনেকৈ উতলাই আহিব লাগিব, টাইম লাগিব হওঁতে।
25 মিনিটমান লাগি যাব। এনেকৈ সুন্দৰকৈ উতল আহিব দিব। মাজে মাজে এনেকৈ লৰাই থাকিব যাতে তলত লাগি নাযায়। চাওক সুন্দৰকৈ উতল আহিছে। এতিয়া ইয়াত মই নেমু ৰস দিম। এয়া 4 চামুচ নেমু ৰস দিছোঁ মই। নেমু ৰস দিয়াৰ কাৰণটো হ'ল যাতে জেলিখিনি বহু দিনলৈ ভালে থাকে, বেয়া হৈ নাযায়। নেমু ৰসৰ সলনি আপোনালোকে ভিনেগাৰ দিব পাৰে। তো মই নেমু ৰসে দিলোঁ। এয়া চাওক প্ৰায় হৈছে, এইখিনি নমাব আৰু অলপ লাগিব। এনেকৈ চাব পাৰে নে পানী লৈ চাব, যদি পানীত গলি নাযায় তেতিয়া সেইখিনি হৈছে। আৰু এনেকৈ আঙুলিৰে চুই চাব, এনেকৈ যদি এটা সূতা নিচিনাকৈ এনেকৈ হয় তেতিয়াহ'লে এইখিনি নমাবৰ হৈছে। তো এইখিনি মোৰ হৈছে। এতিয়া অফ কৰি দিম গেছটো। এয়া হৈছে। ইয়াৰ পৰা এতিয়া ফেনখিনি কাটি লৈ ল'ম মই। ফেনখিনি থাকিলে তাৰ মানে ভাল নালাগে। এনেকৈ ফেনখিনি উলিয়াই ল'ম প্লেট এখনত। এইখিনি গৰমে আছে। এতিয়া গৰমে গৰমে কাঁচৰ বৈয়ামত ঢালি থ'ব লাগিব। ফেনখিনি কাঢ়ি ল'লোঁ মই। ভালকৈ কাঢ়ি ল'ব। এতিয়া এইখিনি কাঁচৰ বটলত ঢালিম মই। এনেকৈ গৰম থাকোঁতে ঢালি ল'ব লাগিব। এতিয়া ঠাণ্ডা যেতিয়া হ'ব তেতিয়া একদম কিনা জেলিটোৰ নিচিনাই হ'ব। এইখিনি চাওক, এনেকৈ আধা হ'ল মোৰ, আধা বৈয়াম হ'ল। এইখিনি হৈছে মানে মোৰ ফেনখিনি ভালকৈ কাঢ়ি লোৱা হোৱা নাই, সেইকাৰণে ওপৰখিনি ফেনৰ দৰে হৈ আছে। তো এইখিনি হৈ গৈছে ঠাণ্ডা। 6 ঘণ্টামান ৰাখিছোঁ মই। 6 ঘণ্টামান পিছত এই জেলিখিনি ৰেডি হৈছে। চাওক কি ধুনীয়া হৈছে। ব্ৰেড বা ৰুটিৰ লগত খাব, একদম কিনাৰ জেলিটোৰ দৰে হয়, ধুনীয়া। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ। এনেদৰে আগলৈ আৰু নতুন ভিডিঅ' লৈ আহিম। আপোনালোকে চাই থাকিব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। তো আজিলৈ সামৰিছোঁ। ধন্যবাদ।